গাইজ মোৰ নতুন ইউটিউব চেনেলে আপোনালোক স্বাগতম জনাইছোঁ। নতুন বছৰৰ শুভেচ্ছা যাছিলোঁ। আমি আজি ঘৰৰ সপৰিয়ালে আমি পিকনিক খাব যাম। আমি বগামাটি আপোনালোকে গোটেই আমাৰ গাঁৱৰ যিবিলাক আমাৰ ৰিলেটিভ আছে আৰু এই আছে গোটেইখিনি লগ লাগি আমি যাই আছোঁ। এতিয়া বগামাটি আমি এতিয়া নাৰকুচি পালোঁ, ৰঙিয়া পাৰ হৈ আহিলোঁ। এতিয়া আহকচোন আমি গোটেইকেইটা যাওঁ, মানুহকেইটা চিনাকি হওঁ। আৰু আমাৰ এইটো জাহাংগীৰ ভাই গাড়ী চলাই আছে, গোটেই বয়সত সৰু পপুলাৰ গাড়ী চলাই আছে আৰু এতিয়া গৈ আছোঁ আমি। এইটো ভদ্ৰলোক, এইটো আৰু এইটো চুনু আৰু চুনুৱে ভদ্ৰলোক সন্মানীয় ব্যক্তি এইটো বহি ৰাখিছোঁ ধুনীয়াকৈ। আপোনাক আহো, এইটো হৈছে আমাৰ মহা চেঙাৰ পৰা আছি কিহৰ কাৰণে আমাৰ এইটো হিন্দু হাতীগুৰ পৰা আছি। আমাৰ এইটো গাঁৱৰে ল'ৰা এইটো ফাইজুৰ ৰহমান, আমাৰ এইটো আপোনাৰ ৰান্ধনী ডাইৰেক্টৰ খানা বনোৱা মেইন মানুহ নহ'লে আমাৰ পিকনিক ধৰোৱা লৈছোঁ। আৰু কোনোবা আছে আমাৰ কাকু চাহাব গেছ মাষ্টাৰ আমাৰ গাঁৱৰে তেখেতৰ পৰিবাৰ আহিছে আৰু মানে আমাৰ ভিন্দু এইটো এটা তেখেতৰ নাম নুৰ প্ৰকাশ, তেখেতক লৈ আহিছোঁ। এইটো আমাৰ বৌ এই ৰান্ধনীৰ পৰিবাৰ আহি থাকা। এইটো আমাৰ পুৰি গাঁৱৰে আমাৰ পুৰি হয়। এইটো বাইদেউ আৰু ক'ত ছোৱালী ক'ত এইটো এটা আমি ধৰক উত্তৰ মানুহ আৰু ৰঙিয়া নলবাৰী বৰপেটা গুৱাহাটী গোটেই লগ লাগছোঁ। লগ লাগি পিকনিক বনাইছোঁ। অসমলৈ বড়োলেণ্ডৰ বগামাটি আমিনো যাম চাবলৈ। বড়োলেণ্ডৰ বগামাটি এইটো চিষ্টাৰ, এইটো ভাগিন, এইটো আমাৰ মাই আৰু আমাৰ এইটো ভাগিন। এখেতক একদম সুদূৰ তেজপুৰৰ পৰা একদম আমন্ত্ৰণ কৰি অনা আছে যোৱাকালিতে, আনি ৰখি আছে। আৰু আমাৰ এইটো গুণু চিষ্টাৰ হয়। আমাৰ ইচ্ছা মানুহ হৈছে আৰু এই উৰিষ্যাৰ পৰাই পলাই আহিছে অসমত, আহি পেলাই নিজৰ ভাষাই পাতি উৰিষ্যা ভাষা জন্ম ভাষা অসমীয়া আহিছে। আমাৰ বৌ এইটো অপৰাধ কৰি না মানুহ এইটো উৰিষ্যাৰ পৰাই পৰিবাৰ। আৰু এইটো এটা মেইন মানুহ, এই যিখিনি মানুহ সমাজৰ সভাপতি পৰিবাৰ ভাগিন বোৱাৰী হয়। বৌ আমাৰ এইটো আমাৰ মাহী আৰু আমাৰ এইটো বাইদেউ, এই তিনিটা আমি গৈ আছোঁ। আমাৰ এইটো এটা বৌ এখেত দোকান আজি বাৰাঙাটিৰ পৰাই আজি আনা নাই, আজি 10 বছৰ হ'লেন বিয়া। এতিয়া আমাৰে হৈছে আৰু বৌ ভতিজা ব্ৰইলাৰ মাছ। আমাৰ এইটো বিখ্যাত ৰান্ধনী, আমাৰ এইটো কলমনি গাঁৱৰ তাৰমানে বিয়া বাৰু বা কৰ্ম তৰকাৰী বনায়। মাংস ৰান্ধে, খাহী মাংস, ব্ৰইলাৰ মাংস বা মাছ ভাত কি বনায় আৰু বহুত ধুনীয়াকৈ বনায়। তেখেতক আমি লৈ আহিছোঁ। ভনিতি পিকনিকলৈ যাবানে, ভনিতি বগামাটি চাবানে, ভনিতি ভূটান পাহাৰ হিমালয়, ভনিতি কাষ দেখা পাবাগৈ। তামোল কৰিব লৈ এতিয়া তাৰপিছত চকৰ লাগছে লগ আমি যাই আছোঁ। ডাঙৰ ঘৰত বেজাৰ ক'ত এতে চলা নাই আৰু চলাব ঘূৰি আছে আৰু একেলগে যাই আছে।
আমি বগামাটি মেইন গেট পালোঁ এতিয়া ইয়াত এই SIB চেক কৰে আৰু এই ফিজ কাটে বাছত 600 টকাকৈ লয় বাপৰে বাপ কম পইচা লুটে ইয়াতে ইমান বাছ আহিব আজি 1 তাৰিখ জানুৱাৰীত গাই যাবে আহি পালোঁ এতিয়া ব্ৰেকফাষ্ট কৰি লওঁ বুট কমলা আপেল কিবা শ্লাইচ এইবিলাক দিছে বৰ্তমান গাজি ভাগি আছোঁ বুট নাৰিকল মুগ এইবিলাক ভৰাই আছোঁ চাওক গাইছ বগামাটি চিনাৰী চাওক এতিয়া আমি সোনকালে আহিছোঁ অলপ পিছত মানুহ এইবিলাক ভৰ্তি হৈ যাব পূৰা মানুহ গেদাৰিং হৈ যাব তাই ওপৰৰ পৰা মানে আমি এইটো বৰনদী হয় বৰনদীৰ গৌৰ হয় এইটো পাৰ 10 টকাকৈ লৈছে এটা মানুহ অকল পাৰ কৰি দিয়াৰ কাৰণে উঠলি বেছিকৈ লয় 40 টকা লয় আমি নাও নুঠোঁ এই পাৰ হৈ 1 মিনিট পাৰ কৰি দিছি 70 টকা 1 মিনিটত আমাৰ হিৰোগীত তলত অলপ পাহাৰৰ ওপৰৰ পৰা আৰু বগামাটি পূৰা চাই ওপৰৰ পালে 150 টকামান চিৰি আছে 150 বেছি হ'ব 200-300 চিৰি হ'ব ন চিৰি গাইজ ফাইনেলি আমি একদম টপত আহি পালোঁ বগামাটিত তলৰ পৰাই ওপৰৰ পাহাৰ পূৰা আহি পালোঁ আপোনালোকে চাওক ভিউ চাওক এইবিলাক চব পিকনিক স্পট চাওক তেনেকুৱা নাজাৰা ইয়াত ফটো তুলি ভাল লাগে আৰু এই ভিউটোৰ কাৰণে বগামাটি ফেমাছ আৰু গাইজ ওপৰৰ আহিলোঁ চকলেট খালোঁ বজাৰ এতিয়া নামি যাই আছোঁ যাৰ বাহুত বল আছে সি ওপৰৰ আহিব যাৰ ঠেঙত বল নাই সি আহিব নামি ওপৰৰ পৰা আহিলোঁ আমাৰ সৰু বাইদেউ ভিনদেউ আমাৰ ভাগিন দুটা এনে ফটো মই পজ দিছে আৰু অলপমান লেবেল দিছে ইয়াত কিছুমান লোকেল বস্তু পায় আনাৰস পায় ডাঙৰ ডাঙৰ কমলা পায় নাৰিকল এইবিলাক কমলা বহুত ধৰণৰ পায় কমলা আপেল কি চাই ঐ ৰছী দিছে চাই দেখা নাপাওঁ মানুহ নিচিনা তাতে উঠলি গাইজ 300 টকা এক পাকত হেপলৰ পৰা নিয়ে ফ্লাই আনব 300 টকা 2 মিনিট 3 মিনিটত ৰঙীয়া মানুহ বহুত দিছে ঘৰৰ পৰিয়ালত আছোঁ সেই নহয় মোৰ গাঁৱৰে লাগ পালোঁ বগামাটিত আহোঁতে গাড়ী জাপে আছি তো নেক্সট কৰবে আছে ঘৰৰ কেনেকুৱা ভাল লাগছে কি কি দেখা পালি আকৌ দেখা নাই বগৰী গাছ বগামাটি গালি হ'ল বগামাটি আহি ভাল লাগিল বহুত মানুহ কি পায় বগৰী ইয়াতো বগৰী পায় আৰু পানীটো বগামাটিত আহিলে বাগিনীয়া গীতটো ভাল লাগছে ন ডেন্সটো চাই হ'লে একদম 1 ঘণ্টা 2 ঘণ্টাতে নাচি আছে সিহঁতে বাগিনীয়া গীত লৈ পেলাই বহুত মানুহ চকা মানুহ বহুত এনক আৰু আমাৰ গাঁৱৰো লগৰ ল'ৰা লাগ পালোঁ নয়নমণিক লাগ পালোঁ সৰবেদাক লাগ পালোঁ সিহঁতক আমাৰ একেলগে আছোঁ 2খন বাছ লৈ আহিছোঁ সৰবেদাও থাম্বনেইল দিলে আৰু মোক দেখা পাই হ'লে ভিডিঅ' কৰাৰ বাবে মই অলপ ৰাফটিং কৰোঁ ৰ'ব নাও যাওঁ ভাল লাগে তো এতিয়ালৈ ধাৰত বহুত ভাল লাগে মানুহ 50 টকাকৈ লয় এনে এক পাক মাৰি আনে এক পাকতে 50 টকা লয় আৰু আহি পালোঁ মই এতিয়া ঘূৰি আহি পেলাই
আমাৰ এতিয়া ভাত হ'ল খাওঁ আগে মাইকীবিলাকক বহাই দিছোঁ আৰু আমি নেক্সট ট্ৰিপ আমি খাম আৰু এতিয়া Finding life along the way, melodies we haven't played. No, I don't want no rest. Echoing around these walls, fighting to create a song. I don't wanna miss a beat. কেনে লাগিল নামৰ উঠিলে বঢ়িয়া বৈ লাগছি একপাক মাৰিলি 5 টকা গেল 200 টকা আমি 2 মিনিটত এইটো মজা ল'ব লাগে না পিকনিকত আহি পেলাই মজা ল'ব লাগে আমাৰ আত্মহত্যা বহুতে একদম দেখছি ল'ৰাগিলাখান ধোৱাত লাগি গৈছে আৰু গোটেইখিনি খোৱা বোৱা হ'ল গাই যেতিয়া আমি গোটেইখিনি একেলগে খালোঁ এতিয়া আমি যাব ওলাইছোঁ এই বাছত উঠিছে আৰু মানুহবিলাক আহি আছে এতিয়া বগামাটি চালোঁ আপোনালোককো দেখুৱালোঁ যাওঁ We'll grow in number. বহুত মানুহে 1 নম্বৰ দিছে আৰু বগামাটি আৰু 1 জানুৱাৰী বুলি আজি আহিলোঁ চবৰে নৱবৰ্ষৰ পইচা থাকিল আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব এতিয়া আহিছোঁ বাই বাই আমি গৈ থাকোঁ এতিয়া We'll go through the wastelands, through the highways, till my shadow turns to sun rays. গাই যেতিয়া আমি গৈ আছোঁ আমাৰ ফেমিলি পিকনিক আপোনালোকে চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব আৰু ছাবস্ক্ৰাইব কৰিব চেনেলটো যাতে নেক্সট ভিডিঅ' ভালকৈ দিব আৰু আপোনালোকৰ ওচৰত বাই বাই